কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে এই মস্ত ৰদত চুকা ৰদত আলহী খাবলৈ ওলাইছো নতুন লৰা কইনা বুলি ভাত খাবলৈ মাতিছে লগত যাব আমাৰ মা দেউতা আছে সব যাম আছে দেউতা আৰু দিও যাব তো আমি হিৰিৰ ঘৰত যাম আমাৰ কোন হ'ব মা দেউতাৰ ভন্টিৰ ঘৰত মানে পেহিহঁতৰ ঘৰত পেহি নাই কিন্তু ঢুকাইছে আৰু হেয়া পেহি বেহা নাই বাট দাদাহঁত আছে বৌহঁত আছে তাতেই যাম আজি তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো ready holo diba ready hol na nai saurbo babu korsa akhale ready hola na nai marbo ready ki oh lobe bolai parcel tumi ready hola na itu pinjaba niki usuli kita strike korin balba search korlo search kora jodi kora wow মানে মই ক্লোভিয়াৰ কিবা কিবি অৰ্ডাৰ দিছিলো নাইট ড্ৰেছ আহি পাইছে তুমি কিমান দেৰি লাগিব কাচোন 10 মিনিট যা তুমি আহালৈ মই এইটো চাও আপোনালোকে চাব নেকি চাও হক একেলগে কি কিনো আহিছে মোৰ পাৰ্সেল যা যা সোনকালে ৰেডি হোৱা 10 মিনিটত মই এইটো চাই লও তুমি ৰেডি হৈলা মইনো গৰমৰ কাৰণে কেনেকুৱা কি নাইট ড্ৰেছ আনিছো সামাৰ নাইট ড্ৰেছ তো বলক দেখুৱা ক্লোভিয়াৰ সবতকে ভাল লগা কথাটো হল মোৰ এইটো মানে বাকস পিংক কালাৰ যেটো বক্স দিয়ে বহুত ভাল লাগে আৰু যেহেতু ক্লোভিয়া সেল চলি আছে 50% সেল জি বস্তু লয় নাইট ওয়্যাৰ হক ইনাৰ ওয়্যাৰ হক জি লয় 50% সেল চলি আছে 29 জুনৰ পৰা 16 জুলাই লয় তো সেই কাৰণে সেল চলি আছে যেহেতু লমেটো বস্তু তো সেই কাৰণে লৈ ললো নাইট ওয়্যাৰ মানে ৰাতি পিন্ধিব পৰা কটনৰ কাপোৰ এটো হল ফ্ৰক এটা খুব মৰম লগা একদম 100% কটন বহুত ভাল হয় কাপোৰটো একদম সফট আৰু প্ৰিন্টটো খুব মৰম লাগিছে অকমান লুজ লৈছো মই এম সাইজ লৈছো এনে মোৰ এস সাইজ হৈ যায় বাট এম সাইজ লৈছো যেটো নাইট ওয়্যাৰ হয় তো সেই কাৰণে অকমান লুজ পিন্ধিলে ভাল লাগে সেই কাৰণে এটো লৈছো খুব ধুনিয়া এটা কালাৰ একদম এটো ইয়েলো সাকচন ধুনিয়া একদম মানে গৰমৰ লগত সামাৰত বহুত বেছি সুট কৰে এটো ইয়েলো তো মই ভাবিলো এনেকা এটা ফ্ৰক লৈলো আছক তো মোৰ বহুত বেছি ভাল লাগিছে আপোনালোকৰ কেনেকা লাগিছে জনাব আৰু নেক্সট টু হল এজোৰ মানে হাফ পেন্ট আৰু হেৰি টি-শাৰ্ট ৰাতি মানে পিন্ধি খুবৰ কাৰণে খুব কমফৰ্টেবল কাপোৰটো একদম গেঞ্জি মেটেৰিয়েল হয় আৰু মোৰ এটা কুপন কোডো আছে যদি হে আপোনালোকে মোৰ কুপন কোডত মানে শপিং কৰে 20% অফ পাব ইয়াত মই কুপন কোডটো দি দিছো মোৰ কুপন কোডটো ইউজ কৰিবলৈ নাপাহৰিব যদি হে আপোনালোকে শপিং কৰে ক্লোভিয়াত কালাৰটো একদম সামাৰ ফ্ৰেন্ডলি হয় একদম গৰমত পিন্ধা টাইপ ঠাণ্ডা লাগি যায় কালাৰটো দেখিলে এইযোৰ লৈছো আৰু এটা লৈছো খুব ধুনিয়া গ্ৰে কালাৰ মোৰ গ্ৰেটো বহুত ফেভাৰিট হয় বহুত ভাল লাগে মোৰ ৰুমটো হেকানে গ্ৰে কৰি দিছো পুৰা এইটো এটা গ্ৰে আৰু যেনুকা মই চাইছিলো সেম টু সেম আইছে কাপোৰটো খুব ধুনিয়া লাগিছে এইটো এনেকুৱা এটা ইয়াতে হেৰি আছে ষ্টিকাৰ এটা আছে আৰু এনেকুৱা এইটো ভেকুলি এইটো এনেকুৱা কাৰ্টুন থকা মানে টি-শাৰ্ট হক ফ্ৰক হক মোৰ খুব ভাল লাগে আৰু নেক্সট হল আৰু এযোৰ খুব ধুনিয়া নাইট ওয়্যাৰ এনেকুৱা ইনাৰ এটা আছে সেট হয় আৰু এইটো হাফ পেন্ট শৰ্ট একদম কটন হয় কাপোৰটো মোৰ যে এইযোৰ খুব ভাল লাগিছিল আৰু মোক যেনুকা দেখিছিলো মানে ফটোত সেম টু সেম আহিছে এইটো আৰু মই অকমান এল সাইজ লৈছো ইনাৰটো এইটো অকমান লুজ হলে ভাল লাগে মানে সেট আৰু নাইট ওয়্যাৰৰ কাৰণে বেস্ট হয় এইযোৰ কাপোৰ খুব ধুনিয়া কাপোৰ আৰু কি হয় जिमाने মই ক্লোভিয়াৰ পৰা কাপোৰ লৈছো আজিলে কাপোৰৰ কমপ্লেইন একো পোৱা নাই মানে কাপোৰ যেটো কোৱালিটি হয় ন কাপোৰ কোৱালিটিটো বহুত বেছি ভাল হয় আৰু যেনুকা দেখায় আমি কি হয় কিছুমান আমি শপিং সাইটত আমি যেতিয়া শপিং কৰো ন ফটোৰ বেলেগ দেখো আৰু আহে মানে ৰিয়েলিটি বেলেগ কিন্তু ক্লোভিয়াৰ কাপোৰৰ সেই বস্তুটো নাই যেনুকা দেখুৱাই ফটোত সেম টু সেম আহে তো হেতু মানে হেতু বস্তু মোৰ ভাল লাগে সেম আহিছে
মই লগতে কেইটামান ইনাৰৱেৰ মানে ব্ৰা লৈছোঁ ক্লোভিয়াৰ ব্ৰা আমি সবে জানোৱে বহুত বেছি ফেমাস হয় আমাৰ মহিলাসকলৰ কাৰণে স্পেশালি খুব ধুনীয়া হয় মানে একদম বহুত কমফৰ্টেবল হয় পিন্ধিবৰ কাৰণে পেডেড ব্ৰা এটা পেডেড ব্ৰা লৈছোঁ মই তিনিটা শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত যিহেতু ক্লোভিয়া 50% চেল চলি আছে মই গোটেইবোৰতে 50% কে অফ পাইছোঁ তো ভাবিলোঁ ইমান অফ পাইছোঁ যিহেতু লৈ লওঁ আৰু হেয়া খুব কোমল হয় সফ্ট হয় কাপোৰটো মেটেৰিয়েলটো আৰু যোনটো ইলাষ্টিক কোৱালিটি ন খুব ভাল হয় আপোনালোকে মোক কমেণ্টো কৰি আছিল ক্লোভিয়াৰ ব্ৰা কেনেকুৱা কি মানে কি জানিবলৈ বিচাৰিছিল তো মই ভাবিলোঁ যিহেতু মই লৈছোঁৱে আপোনালোকক মই শ্বেয়াৰ কৰি দিওঁ মোৰ ৰিভিউটো কেনেকুৱা পাইছোঁ তেতিয়া আপোনালোকেও কিনিব পাৰিব খুব ধুনীয়া একদম মানে এপুৰ ব্ৰা আমি যদি নৰ্মেলি কিনিব যাওঁ 1200 টকা লয় কিন্তু মই এইকেইটা তিনিটা পাইছোঁ 999ত মানে 1000ত তিনিটা ব্ৰা কিন্তু কোৱালিটি একদম বহুত বেছি ধুনীয়া হয় আৰু যদি সিংগেলকে কিনিলোঁ হয় 50% অফ কিন্তু মই তিনিটা কিনাৰ কাৰণে তিনিটা কিনিলে তাৰমানে 999ত পাই যায় আৰু এই গোটেই প্ৰডাক্টখিনিৰ লিংক যদিহে আপোনালোকে বিচাৰে মানে বিচাৰিবই মোক পিছতো কমেণ্ট কৰিবই লিংকৰ কাৰণে মই লিংকবোৰ গোটেই প্ৰডাক্টকেইটাৰ লিংকবোৰ মই তলত ডেছক্ৰিপশ্যনত দি দিছোঁ মই যিকেইটা প্ৰডাক্ট লৈছোঁ এফালেও আছে কেইটামান গোটেইকেইটা প্ৰডাক্টৰে মই লিংক দি দিছোঁ মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকৰ সুবিধা হোৱাকৈ তাৰ পৰা পাৰচেজ কৰিব পাৰে কিন্তু মোৰ কুপন কোডটো ব্যৱহাৰ কৰিব তেতিয়া বহুতখিনি ডিছকাউণ্ট পাই যাব আপোনালোকে তো এতিয়া দেৰিয়ে হ'ল যাব লাগে আমি এইবিলাক সামৰি থওঁ আৰু দিৰ হৈছে নে নাই চাওগে আজি বতৰটো পুৰা ডাৱৰীয়া হৈ আছে মানে ৰাতিপুৱা অকমান বৰষুণ দিছিল মাজতে ৰ'দ দিলে আকৌ এতিয়া ডাৱৰীয়া কৰিছে আজি তোমালোকৰ পুৰা দিন ভিডিঅ' বনাম তো এয়া আহি পাই গ'লো পেহীহঁতৰ ঘৰ ইমান গৰম লাগিছে আহি ড্ৰয়িংৰুমটো ইমান ধুনীয়া বনাইছে চাওকচোন আহিয়ে সোমায়ে পুৰা গ্ৰীণ এইখন ৱালটো বিৰাট ধুনীয়া তোমাৰ বাৰ্থডেত বনাইছিল নেকি এইখন ধুনীয়া চাওঁ এইফালে ডাঙৰ বৌজনীক দেখাই দিওঁ এইগৰাকী ডাঙৰ বৌ আৰু এইগৰাকী সৰু বৌ চাওঁ বৌ এয়া দাদা হওক এয়া সুহানি এতিয়া খানাটো খাই লওঁ ইমান ধুনীয়াকৈ বনাইছে কি বনাইছে পাঠাৰ মাংস চিকেন স্পেচিয়েলি গাহৰি দালি সালাড ঢেকীয়া শাক ভাজি মাছ তো এতিয়া খাওক মা ইমানবোৰ খাব পাৰিবনে তাকেতো বহুত কিয় বনাইছে একো নহয় দিয়ক আমি একো নহয় খাওক লাহে ধীৰে এইফালে জেন সি একোই নাখা মই তোমাৰ কাৰণে আই লাভ ইউ লিখিছোঁ আই লাভ ইউ লিখিছা দুইজনী বৰ দুইটা পোৱালি বোলে মই আহিম বুলি কিবা এটা ডান্স এটা প্ৰিপেয়াৰ কৰিছে অ'কে what to do দিয়া নাখা দিয়া ইমান গৰমে আহি পালো আৰু আজি কোন আহিছে জানানে আমাৰ ঘৰত এইফালে চেমিম্বা মানে ইন্টাৰভিউ আছে চাব আপোনালোকে চেমিম্বাৰ চেনেলত গৈ বা চেনেলটো কৈ দিয়া বাৰ মোৰ চেনেলটো হৈছে চেমিম আহমেদ সিদ্দিকী আৰু তাই আগতেও এটা ইন্টাৰভিউ দিছিল আৰু মই এটা কথা কওঁ দৰ্শনাৰ আচলতে মই এগৰাকী বহুত ডাঙৰ মানে অনুৰাগী বুলি ক'ব লাগিব বিয়াৰ পিছত সঁচা কথা কৈছোঁ বিয়াৰ পিছৰ পৰা তাই মই ৰেগুলাৰ ভিডিঅ' চাওঁ তোমাৰ এটা ভিডিঅ' মই মিছ কৰা নাই এতিয়ালৈকে যিমান ভাল লাগে এনেকে ক'লে কাৰণ কিয় জানানে তোমাৰ যিটো প্ৰেজেণ্টেশ্যন তোমাৰ যিটো মানে আৰ্টিফিচিয়েল নহয় মই অফ কেমেৰাও কৈছে আৰ্টিফিচিয়েল নহয় আৰু তাই খুব মানে ভাল ছোৱালী আৰু আজি যে ইণ্টাৰভিউটো কৰিলোঁ মোৰ চেনেল চেমিম আহমেদ সিদ্দিকী তাতে চাব তাত মানে চবতকে মোৰ ভাল লাগিছে দৰ্শনাই যে ইমান ভাল ছোৱালী তাই যে এগৰাকী খুব এক্টিভ বোৱাৰী আজি গম পালো তাইৰ শাহু মানে কি ক'ম আৰু আপোনালোকে চালে গম পাব ইণ্টাৰভিউটো মা আছে দি আছে আমি চব আছো তো আৰু তাইক মানে আপোনালোকে বহুত ভাবে ন মই নিজেও ভাবিছিলো আগতে এই কাৰণ পৰিয়ালটো লগ পোৱা নাছিলে সঁচাকে হয় নাই কাৰণ তাইক মই প্ৰথম বিয়া যোৱাৰ লগে মই ইণ্টাৰভিউ লৈছিলো প্ৰথম যদি বিয়া যায় কাৰণ এক্টিভ কইনা আছিলে তাই মানে ইমান তাৰপিছত ইণ্টাৰভিউ লোৱাৰ দিনা তাই মোক এটা কথা কৈছিলে যে মই বহুত হেপী মোৰ হাজবেণ্ড বহুত ভাল শাহু ভাল মই ভাবিছিলো যে একমাহ হোৱাই নাই বিয়া যাব সঁচা কথা কৈছো কিন্তু আজি যেতিয়া আহি পেলাই মই দেখিলো তাইৰ শাহুৱে বোলে তাই যেতিয়া সাবস্ক্ৰাইবাৰ নাবাঢ়ে তেতিয়া শাহুৱে কি কয় এই সাবস্ক্ৰাইবাৰ বাঢ়াই নাই আৰু বাঢ়িলে মই মোক কওঁ তোমাৰ যিমান বাঢ়িছে মাৰ পৰাই মই আপডেটবোৰ পাওঁ মানে সেইটোৱে আৰু এটা কথা চাওক
তাই যে ভিডিঅ' বনাই মই আকৌ কৈছোঁ খুব ভাল ভিডিঅ' বনাই কণ্টেণ্টবিলাক মানুহৰ থাম্বনেইলটো বাদ দিয়ক না থাম্বনেইল বাদ দিয়ক ইমান ধুনীয়াকৈ হাঁহি হাঁহি ভিডিঅ' বনাই বহুত কষ্ট এটা ব্লগ বনাবলৈ বহুত কষ্ট হয় তাইক ছাপোৰ্ট কৰি তাই এইটো কাম কৰি আছে সেইটো কামক ছাপোৰ্ট কৰক আৰু কিবা যদি বেয়া দেখিছে কৈ দিয়ক ইমান বেয়াকৈ ক'ব নালাগে সেইটোৱে ইমান বেয়াকৈ কৈ দিয়ে আমাৰে বেয়া লাগি মানে ইউটিউবটো ঠিকে আৰু ফেচবুকত কিন্তু মানে জিটি আৰু মানে ঘৰৰ ফুৰি থাকো ভাত নবনাও কিবা নবনাও এনেই ঘৰত ভাত বনোৱাৰ বাদে বহুতখিনি কাম থাকে নবা সেইটোৱে আৰু ইমান ডাঙৰ ঘৰখনত তাই একমাত্ৰ বোৱাৰী ইমান ডাঙৰ বোৱাৰী এনেকুৱা নহয় যে 24 ঘণ্টা ফোনটোতে লাগি থাকো এনেকুৱা নহয় ন তাই মানে আৰু আমাৰ ইউটিউবত হওক কিবা হওক ভালৰ ভালখিনি দেখুৱা যায় সেইটোৱে আৰু মানে কি কাপোৰ কাৰণেও কেতিয়াবা ধৰা মানে কি আৰু ভাল কাপোৰ পিন্ধি নাথাকিলে ধৰা কিবা কাম কৰি আছো ভাল কাপোৰ পিন্ধা নাই সেইটো ক্লিপ নিদিও কিছুমানে মানে জানি শুনিও কমেণ্ট কৰে আৰু স্পেচিয়েলি ফেচবুকৰ খিনিয়ে মানে কিন্তু চাই যে এটা কথা কওঁ ইণ্টাৰভিউটো কৈছে মানুহে যে চাই সেইটো ডাঙৰ কথা আজি এই ভিডিঅ'তে মানুহে চাই আছে নে নাই চাহৰ কাপ খাই পেলাই হলো চাই আছে সেইটোৱে আৰু তো ইণ্টাৰভিউ আহিছে চাব আপোনালোকে কেতিয়া আহিব বা 2 দিন পিছতে আহিব সেমি মাহমেদ সিদ্দিকী বুলি চেনেল মই বাৰ চেনেলটো দি দিম সৰু চেনেল নহয় বাৰু মই বাৰ চেনেলৰ লিংকটো দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে চাব চিনি পায়ে আৰু চবে নাই না ধুনীয়া ধুনীয়া ইণ্টাৰভিউ কৰে তো এতিয়া বাৰ লগত বহো বাক চাহ দিওঁ আৰু আমাৰ ইণ্টাৰভিউটো হৈ গ'ল আহি কিনে ডাইৰেক্ট চেম কাপোৰেৰে কৰিলোঁ খাব নেকি আমিও খাওঁ আপোনালোকেও খাওক নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব ইনষ্টাগ্ৰামত মই গ্লেম গাৰ্ল দৰ্শনা বুলি আছোঁ বাই